আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টোৰ মাজলৈ। আজি ছানডে হয় আৰু আজি ছানডে যদিও হয় আজি এপাক ওলাই যাব লাগিব। আজি কলেজতে যাম, মানে আজি ষ্টুডেণ্টসকলে কিবা এটা পাৰ্টি দিব টিচাৰ্ছসকলক। আজি তালৈ যাম, অকণমান দেৰিকৈ যাম 12টামান বজাত, কিন্তু ৰাতিপুৱা অকণমান যিহেতু সময় পাম এতিয়া পঢ়িব লৈছোঁ। আৰু মা আৰু ভণ্টিয়ে পাকঘৰত কিবা বনাই আছে ব্ৰেকফাষ্টৰ কাৰণে। আৰু ৰাতিপুৱাৰ ভাগত তেনেকৈ একচুৱেলি পঢ়া নহয়ে, মোৰ অকণমান দৌৰা দৌৰি হয়। আৰু যিহেতু আজি অকণমান সময় পাম অকণমান পঢ়িব লৈছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এয়া যোৱাৰ কাৰণে যিটো কুৰ্তি পিন্ধি যাম, মানে যিটো চেলোৱাৰ ছেট পিন্ধি যাম, সেই কুৰ্তিটো অকণমান মোৰ লুজ হৈছে, তো ভাবিছোঁ অকণমান ফিটিংকৈ দিওঁ। আৰু যিহেতু ঘৰতে মেচিনটো আছে সেয়েহে মই অকণমান ফিটিংকৈ লৈছোঁ। আৰু এনেও মই লুজ হ'লে বেছি কাপোৰটো পিন্ধি ভাল নাপাওঁ, অকণমান ফিটিং হ'লে ভাল লাগে দিয়কচোন পিন্ধি। একচুৱেলি মোৰ চাইজটো অকণমান ডাঙৰকৈ আহিল জোখতকৈ। আৰু এয়া মায়ে ব্ৰেকফাষ্টৰ কাৰণে ৰুটি বনাই আছে আৰু ভণ্টিও ঘুগুনিখিনি বনাইছে, তাই মটৰৰ ঘুগুনি বনাইছে, এয়া উতলি আছে। আৰু এয়া ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। ৰুটি, ঘুগুনি, পিঁয়াজ আৰু নেমু টেঙাৰ জুতি ল'ম। আৰু গাইজ এয়া যাবলৈ ওলালোঁ। আৰু এয়া কলেজ আহি পালোহিয়ে। আৰু এয়া ষ্টাফ ৰুমত অকণমান বহি লৈছোঁ, যিহেতু গৰমে গৰমে আহি পাইছোঁ। আৰু ছাৰ মেমহঁতো আহিলে আৰু বহুত ছাৰ মেম আহিব আছে। আৰু এয়া ৰেষ্ট লৈ আছোঁ। আৰু যিহেতু অকণমান জল্দিকৈ গৈ পাইছিলোঁ, যিখিনি ষ্টুডেণ্টে পাৰ্টি দিব তেওঁলোকৰ লগত ফটো দুখনমান উঠিলোঁ। আৰু এয়া ধুনীয়াকৈ ৰন্ধাৰ যোগাৰ হৈ আছে। আৰু এইডাল গছ আপোনালোকে জানে নেকি বাৰু? যদি জানে কমেণ্ট কৰিবচোন। এয়া ধুনীয়াকৈ ফল লাগিব ধৰিছে আৰু খাব পাৰি দেই, ফলটো বহুত ধুনীয়া হয়। আৰু এইজন মেমৰে ল'ৰা হয়, আৰু সি যিহেতু ছানডে আছিল সি বন্ধ কাৰণে আমাৰ কলেজলৈ আহিছিল মাকৰ লগত। সি কিবা বৰ্ডত আঁকি আছে। আৰু এইপিনে পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। আৰু এয়া আজিৰ খানাত কি কি আইটেম আছে মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। এয়া চালাড ৰেডি হৈ গ'ল আৰু নেমু টেঙা কাটা হৈ গ'ল। আৰু ছাৰে এইপিনে তামোল পাণো ধুনীয়াকৈ ৰেডি কৰি আছে। আৰু এইপিনে কি কি যোগাৰ আছে চাওঁ আহকচোন। এয়া হৈছে মাটন কাৰী, এয়া হৈছে দালি, এয়া হৈছে তৰকাৰী, এয়া হৈছে লোকেল চিকেন, এয়া হৈছে ফিছ কাৰী, এয়া হৈছে কচু পাতত দিয়া। আৰু ইপিনে আছে ঢেকীয়া শাক আমটেঙাৰ সৈতে বনাইছিল। বাৰু কোনে কোনে খাইছে ঢেকীয়া শাক আমটেঙাৰ সৈতে? মই ফাৰ্ষ্ট খাইছিলোঁ সিদিনা আৰু খাই বহুত ভাল লাগিল। আপোনালোকে ট্ৰাই কৰিব পাৰে ঘৰত। আৰু এয়া আমি ভাত খাবলৈ বহিলোৱে। আৰু এয়া ভাত আহি গ'ল, খাবলৈ বহুত টেষ্টি হৈছিল খানা। আৰু মাকৈখিনি আনিছিলোঁ। আপোনালোকে বাৰু মাকৈ খাই ভাল পায় নে নাপায় আৰু কিদৰে খাই জনাবচোন আপোনালোকে, কিদৰে মাকৈটো খাই ভাল পায়। হেল্ল' গাইজ, এতিয়া গধূলি 7টা বাজিল আৰু ভণ্টি কিবা বনাব আহিছে গধূলি সময়ত। তো কি বনাম আপোনালোকক মই দেখুৱাম বাৰু, তাই কি কি বনাব আজি গধূলি সময়ত, আপোনালোকে চাই থাকিব। আৰু আজি গধূলি ভণ্টি চপ বনাইছিল, এয়া দেখি আপোনালোকৰ লোভ লাগিছেনে নাই বাৰু? আৰু আজি গধূলি সময়ত ব্ৰেড আৰু চপৰ সৈতে সন্ধিয়াৰ চেকআপৰ জুতি ল'লোঁ। আৰু খাবলৈ বহুত টেষ্টি হৈছিল। যদি আপোনালোকে ভিডিঅ'টো চাব বিচাৰে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাত গৈ আপোনালোকে চাব পাৰিব ফুল ৰেচিপিটো। আৰু এনেও গধূলিৰ চেকআপৰ সৈতে কিবা এটা বস্তু বনাই খাই বহুত ভাল লাগে। আৰু এয়া ওচৰৰ পৰা এবাৰ আপোনালোকক মই দেখুৱাই দিছোঁ। এয়া চচৰ লগতো পৰিৱেশন কৰিব পাৰে, নাইবা আপোনালোকে চাটনিৰ সহায়তো পৰিৱেশন কৰিব পাৰে। আৰু চপটো গৰমে গৰমে খাই বেছি ভাল লাগে, হয়নে নাই বাৰু? আৰু আজি ভ্লগটো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।